কমলা খাব মজা লাগি যাব। ওই বাবুয়া কমলা লাগা কমলা। অ লম কমলা। কেইটা লয়গা বাবুয়া? একটা দুইটা তিনটা চারটা পাঁচটা 20টা 30টা কেইটা? ৰব মই পপাক মাতি আছো। ওই জানে মেরি জানে মন বাচপান কা পপা মেরা ভুল नहीं জানা রে। অ পপা পপা অলপ বাহিৰত আহচোন। অ ল'ৰা ক। ওই এতে দেখো বাই ওয়ান গেট ওয়ান ফ্রি আহি পৰিছে। পপাক মাতিল মায়ো আহি পৰিছে। অ আপুনি কাই অ? ও মই ওই ভালো করিয়া বাজাওরে দতরা সুন্দরী কমলা নাচে। মই এই কমলা রানী। এই আপুনি কাই? ওই মাইকি মানুহ আৰু কি? আপি মানুহ নিচিনা ড্ৰেছ পৰিছো, স্কাৰ্ট পৰিছো, মুখত লিপষ্টিক লগাইছো। তাকো কি মোক বেটা মানুহ নিচিনা দেখা যাই আছে নেকি বাৰু? আইঅ এই নহয় নহয় মানে হ'ব দিয়ক কিছু নাই। কমলা ল'ব কমলা। অ পপা লোৱা না কমলা। হেৰি কিমানত দিছে কমলাবিলাক? আরে বহুত কম দামত দিছো রে। গরিবৰ পৰা গরিব কিনিব পারবো। এটা কিমানকে দিছে? আরে একদম লো ক্লাস ভাইয়া। এটা কমলা 5000 টাকা। কি এটা কমলা 5000 টকা? এই আমার নালাগে নালাগে ইমান দামি কমলা। বাপরে বাপ কাইলে পরে ইমান দামি কমলা। কিয় ধনী মানুহ ল'ব? আপোনাৰ দৰে মিডিল ক্লাস মানুহ নললেই হয়। হেৰি কৰিব নেকি অলপ কম চম? মোৰ পকৰখন কৰি নাহক। এনেই মোৰ টাইম বিলাক নষ্ট কৰিল। কমলাটো নল'বই এনেই ভতৰ ভতৰ কৰিল। ঐ আপি কি বকি আছা হা তই? লে কমলা খাবতো নাপাৰা মোৰ পকৰখন খালে। ঐ দেখলো আপি কি কলি তই? হা আয়া কি সকে সকে নাই কোৱাস। আকৌ মিছা কথা কোৱা হা? আইঅ আইঅ ধপনেশ্বৰী কি কৰিলা তুমি এতিয়া? আরে ভালে কইছো আৰু দুটামান দিব লাগছিল। ইমান হাওক আমাক কত তার পকর খাব কাৰণে হা? কত পৰা আহিছে ইমান হাওক? তা কাই দিছে ইমান হাওক? তাই আমাক তার পকর খাব কইছে না। আকৌ একবাৰ ক'লে না তার পকর একদম কাছিৰে কাটি ৰাখিলো হয়। আপি মোক চিনি পারে মই কাই। আইঅ ও কি হৈ আছে এতে? অ ভজে নাহা? কি হল ধেপেলা ভাইটি এনকা দুখী আত্মাৰ দৰে কিয় চেহেৰা কৰি ৰাখছা? ভজেন দা আমাৰ ইয়াতে এজন কমলা বিকিবা আহিছিল। বেছি দাম কল সেইবাবে আমি ৰাখিবা নাপালো। অ ভজেন বহুত দাম কৈছিল। এটা কমলাৰ দাম 5000 টকা কৈছিল। ইমান পইচাৰে মই ৰাখিম নেকি? মোৰ কি মাথা খাৰাপ হৈছে নেকি? ও হেৱে নেকি? টেনচন নকৰিব। আমাৰ সেই কমলা খুৰা আছে না, কমলা খুৰাৰ ঘৰত তো বহুত কমলা ধৰিছে এইবাৰ। অ হয়চোন মইতো ভুলি গৈছো। গলক তেন্তে ৰঞ্জিত দা এতিয়া যাই কেইটামান লৈ আহো কমলা। ঐ ল'ৰা কি কোৱা যাবিনে? অ যাম যাম গলা গলা এতিয়াই গলা। ঠিকছে পুৰা খাবা পাৰবা কমলা ধেপেলা ভাইটি। ৰতন খুৰাৰ ঘৰত তো ঢেৰ কমলা ধৰি আছে। গলা তেন্তে। ইয় আপোনালোকৰ ওয়েলকাম আমাৰ হাগাপাদা নিউজ লাইভ চেনেললৈ। আজি আহিছো তিনিটা হাতীৰ দৰে ডাঙৰ নিউজৰ সৈতে। তেন্তে শুনি থাকক নাকৰ ফুটাৰেৰে। প্ৰথম নিউজ এজন মানুহ ব্ৰহ্মপুত্ৰ নদীত এক গিলাচ পানী খাব যাই ডুবি মৰি গৈছে। 2 নম্বৰ নিউজ এজন মানুহৰ পকৰত জোৰে কৰি হাগা লাগছিল। এইভাবে হাগাৰ লেটিন কত বেছি হোৱা নাই। এইভাবে এটা মানুহৰ মুখত হাগি দিছে পাতলা পায়খানা। 3 নম্বৰ নিউজ এটা মানুহ কোটি দি পাত দি গুৱাহাটীৰ ফেন্সি বাজাৰ শ্বপিং মল উৰাই দিছে ফুসকে। নমস্কাৰ মই ঝুমাৰাণী দাস পাদে দাস এতিয়া বাই বাই কলো বাই বাই। এইবোৰ নিউজ লাইভৰ খাই দাই কাম নাই। যিকোনো হাগাপাতা নিউজ লৈ আহি আছে। এইবোৰ হাগাপাতা দেখাৰ কাৰণে কি আমি নিউজ দেখিম নেকি? খালি ফাল্টামি। এইবোৰ নিউজ নেকি হা? কাই হাগিছে কাই কাৰ মুখত পাদিছে এইবোৰ দেখিম নেকি আমি? ও পাপা মোৰ তো ভালে লাগি আছিল। অ তোৰতো ভালে লাগিব। তই মানুহৰ পকৰ চাটি পকৰৰ গু খাই ডাঙৰ হৈছা না। আইও পাপা কি কৈছা তুমি এইবোৰ? দেখিবা ধেপেলা ভাইটি ৰতন খুৰাৰ ঘৰত কিমান কমলা ধৰি আছে। তুমি তো দেখি পাগল হৈ যাবা। অ হয়নে? অ ভজেন ৰতন খুৰাই কি নেবেচে নেকি কমলাবিলাক? নাই নাই নেবেচে। এতিয়া বুঢ়া মানুহ হৈ গৈছে। এতিয়া ইমান পইচা পাতি দি কি কৰিবনো? অ সিটোও হয় অৱশ্যে। ভাল হৈছে তেন্তে আমি সকলোবিলাক লৈ আহিম। হ'ব দিয়া এতিয়া গলা। ঐ ল'ৰা তই যে কমলা লবি প্লাষ্টিক আনছা কি নাই? নালাগে প্লাষ্টিক মোৰ হাতে কাফি। গলা। ঐ বেটুৱা দেখ এই জহনি মৰা তিনি মূৰ্তি ক'ত যাই আছে? ও পাপা কতবাতো যাই আছে। সেইবাবেই একলগত যাই আছে। দেখছা আমাক একবাৰো নকল। মোৰ নিজৰ ভাই হৈ মোক নকল। আৰু সেই জহনি মৰা ভজেন তাক বান্দৰৰ লিঙুৰৰ দৰে য'তে যাব ততে লৈ যাব। ও পাপা কি কোৱা? তাহোনৰ পিছা কৰো নেকি? তই যা টাউনৰ পকৰৰ পিছফালে। টাউনৰ পকৰৰ গন্ধ শুঙি মই নাযাওঁ। আইও পাপা মই কিয় তাহোনৰ পকৰৰ গন্ধ শুঙিম? তেন্তে কিয় কোৱা টাউনৰ পিছফালে যোৱাৰ কাৰণে? আমি কি টাউনৰ পিছফালে পকৰ নাচাই নাচাই যাম নেকি কুকুৰৰ দৰে? আইও পাপা তাহোন বাদাই ৰবাৰ টেঙা আনবা গিছে। সেইবাবেই তাহোন গেল। সেইদিন মোক ধেপেলাইও কৈ আছিল তাহোন ৰবাৰ টেঙা মাখা খাব। আইও হয়নে বেটুৱা? ও পাপা তেন্তে চ বেটুৱা টাউনৰ পকৰৰ পিছফালে সোনকালে চ। ও
লা 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 লা। আয়ো খুড়া, আয়ো তোমালোকে যে এতে আমি আপোনাৰ কমলা বাগানৰ পৰা দুটামান কমলা ল'ব আহিছিলো। অ ল'বা কমলা, যোৱা যোৱা, লৈ থকা কমলা যোৱা। খুৰী আপুনি ঠিক আছেনে? আয়ো আয়ো তাহলে তো আমার নাচ গান পেম্পিরিত দেখি লল, এতিয়া গাঁৱৰ মানুহক ফুটাই দিব। ও মোর পিরিতির মানুহজন, তুমি দুখ পালানে? আয়ো দেহা তুমি বেয়া নাপাবা, মই তাহনক দেখি লাজ পাই গৈছিলো। ও তুমি টেনশন নকৰিবা জানো, মই তোমাৰ পকৰত সার্জারি কৰি দিম চাইনাৰ পৰা। ও কিমান কমলা ধৰি আছে। বা খুৰাই তো ভালে কমলাৰ খেতি কৰিছে, বা বা কিমান ধুনীয়া কমলা। আৰু ডাঙৰ সাইজৰো আছে বৈদ্য। গলক তেন্তে পাৰো। অ পাৰা ধেপেলা ভেটি নিচাই তো আছে গাছবিলাক, হাতেৰেই পাৰবা। অ পাৰিলো। ঐ সোনকালে পাৰা, মই এটা পাৰিলোই। বাপৰে বাপ কি চালিয়া কমলা। অ ভজন দা ইফালৰ বিলাক বেছি ডাঙৰ। অ আহা তেন্তে পাৰা। ওকে আরে মই জানো তুমি বেয়া নাপাবা রে, মই ইচ্ছা কৰি কৰা নাই না। আরে আকৌ নহব কৈছো রে। অ নহব, মই জানো, মই কলিজা, মোৰ হৃদয়, মোৰ বাবুটো। ইয়া জানো লৈ লৈছো, এতিয়া নেপেলাও, তুমি ভয় নাপাবা। অ মই কুন্টু কুটুন। আয়ো বুঢ়া বুঢ়ীৰ প্ৰেম চাবিটোৱা। অ পাপা এতে তো কৃষ্ণ লীলাৰ ৰাস চলি আছে। আয়ো পেটুৱাক তুহুন। আয়ো জান তুমি দুখ পাইছা নেকি? খুড়া আপোনাৰ ইয়াতে মোৰ ভাইটি ৰঞ্জিত আহিল না? অ ৰঞ্জিত তাহন তো মোৰ বাগানত কমলা ল'ব আহিছে। তেন্তে খুড়া ময়ো যাওঁ, মোৰ অলপ ৰঞ্জিতৰ লগত দৰকাৰ আছে। ঐ বেটুৱা চ সোনকালে চ। অ পাপা গলা। অ মোৰ জানুৰটো তুমি দুখ পাইছানে মোৰ বাবুটো? আয়ো জানু গাছৰ লাঠি মোৰ কটিৰে সোমাই গৈছে। আয়ো মোক কাইবা বাচুৱা, মোৰ পকত জ্বলি আছে। হ'ব দিয়া ভজেন, গলা এতিয়া যাওঁ, বহুত লৈ লৈছো। অ ৰঞ্জিত দা গলক তেন্তে যাও, আৰু লাগিলে তো আকৌ আহিবা পাৰিম। পাপা এইবিলাক ৰবাৰ টেঙাৰ দৰে মাখা কৰি খাম। খালি খাবি, আচাৰ দি খাবি, মাখা দি খাবি, তইহে জানা। ঐ তোন কেংকা মানুহ, এটা যে কমলা ল'বা আহিছা, আমাকতো একবাৰো নকলি। আপোনালোকে যে কত যায় আমাক কয় নেকি হা? সেইদিন যে ৰবাৰ টেঙা আনিল, মই কলো কৰ পৰা আনিল, আপোনালোকে তো মোক নকল, কল নিজে যাই বিচাৰি আন, তেন্তে আমি কিয় কম? ঐ থেপেলা, তোক এটা ফাউচকে থাপ্পৰ মাৰি মুতাই দিম, বুজিছানে? বেছি ডাঙৰ কথা কোৱা না তই। ঐ ৰঞ্জিত, তইতো একবাৰো মোক নকলি তই ইয়াতে কমলা লগাইছা। কি আৰু ইমান ক'ব লাগে, ঘৰৰ ওচৰতে ৰতন খুৰাই ইমান ভাল কমলাৰ খেতি কৰিছে, যাৰ যেতিয়া ইচ্ছা হয় আহিলেই হয়। হ'ব দিয়ক এতিয়া বাদ দিয়ক, গলক আমাৰ ঘৰত যাই সকলে এইবিলাক মাখা কৰি খাওঁ। নাখাওঁ মই টাউনৰ লগত, টাউনে তো আমাক কিছুই নেদেয়, আৰু আমি আনিলে আৰু বেছি কৰে। হ'ব দে মোৰ ভাইটি, তেন্তে বল তোৰৰ ঘৰত যাই মাখা কৰি খাওঁ। ঐ বেটুৱা সোনকালে উঠা এইবোৰ কমলাবিলাক। অ পাপা আজিতো পুৰা একদম ভুট্টা জলকীয়া দি মাখি খাম, একদম কটি দি জুই ওলাই দিম, ফায়াৰ ব্ৰিগেড ওলাই দিম। আহা ধেপেলা ভেটি, তেন্তে কমলাবিলাক উঠাও, ঘৰত যাই মজাকে মাখা কৰি খাম। ওকে ভজন দা, তেন্তে গাইছ আজিৰ ভিডিঅ' খিনিতে সমাপ্ত কৰো, আহি আছো আমি অতি শিগগিৰি। বাই বাই গাইছ, এতিয়া ঘৰত লৈ যাই এইবিলাক মাখা কৰি খাওঁ। বাই বাই গাইছ। আয়ো মোৰ মানুহজনী, মোৰ দেহাজনী, তুমি মোক দিৱস দিলে মই কাৰ লগত থাকিম?
আইও মোৰ মানুহজনী নাযাবা মোক তুই বিদ্যাৰ চমতে বিদ্যাবোৰক বিয়া কৰি তাৰ লগত থাকিম তাতো তোৰ লগত নাথাকো বুঢ়া আইও মোৰ দেহা